আজিৰ দিনটোৰ বন্ধুসকল আমি ৰাশিফল শিতানটো আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আজি আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া আমাৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ আপোনালোকে সুন্দৰকৈ উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, আমি বেছি দেৰি নকৰি আজিৰ দিনটোৰ ৰাশিফল শিতানটো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, তাৰ পোনে পোনে আমি আৰম্ভ কৰিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মত পদোন্নতি হোৱাৰ সম্ভাৱনা দেখা যায়। শৰীৰত আঘাত পাব পাৰে বন্ধুসকল। ধৰ্মটো আপোনালোকৰ বেয়া দেখা নাযায়। ঠিকাদাৰীসকলৰ কাৰণে কিছু লেঠা ওলাব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখিব। ঘৰুৱাভাৱে মধ্যমীয়া দেখা যায়। ভাই ভনীৰ মাজত মত পাৰ্থক্য হ'ব পাৰে। তাৰ লগে লগে বন্ধুসকল কম, শৰীৰৰ ভাল দেখা নাযাব পাৰে আপোনালোকৰ। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মত সাফল্য আহিব যদিও নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ দেখা যায় বন্ধুসকল। তাৰ লগে লগে বন্ধুসকল কম, দাম্পত্যত আপোনালোকৰ কলহৰ সূত্ৰপাত ঘটিব পাৰে। এলেহুৱা স্বভাৱৰ কাৰণে বন্ধুসকল আজি আপোনালোকৰ একাধিক সুযোগ হাতৰ পৰা হেৰুৱাবলগীয়া হ'ব পাৰে। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দিনটোত ফুৰা চকা কৰোঁতে অলপ সাৱধান হ'বলৈ চেষ্টা কৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো ভাল দেখা যায়। তথাপি কথা কওঁতে বন্ধুসকল আপোনালোকে অলপ সংযত ৰাখি কথা ক'বলৈ চেষ্টা কৰিব। চাকৰিয়ালসকলৰ কাৰণে বন্ধুসকল আজি দায়িত্ব বাঢ়িব। তাৰ লগে লগে বন্ধুসকল কম, ঘৰুৱা সিমান বেয়া নহ'ব, খৰচ কিছু বেছি হ'ব পাৰে আৰু লগতে ছুটি ভ্ৰমণ হ'ব পাৰে। তাৰপিছতে বন্ধুসকল কম, আপোনালোকক পিতৃ স্বাস্থ্যৰ মধ্যমীয়াভাৱে আজিৰ দিনটোত পাৰ হ'ব। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক ক্ষেত্ৰত সমস্যা আছে যদিও কিছু হ'লেও সমাধান কৰিবলৈ সক্ষম হ'ব। পতি বা নতুবা পত্নীৰ স্বাস্থ্যৰ হানি যোগ দেখা যায়, গতিকে নিজৰ স্বাস্থ্যৰ লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায় যদিও বন্ধুসকল অকণমান চেষ্টা কৰিব লাগিব। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ব্যৱসায়ত ভাল আৰু নতুন ব্যৱসায়ৰ পথ মুকলি হ'ব পাৰে। পাৰিবাৰিক দিশত বন্ধুসকল অলপ জামেলা থাকিব পাৰে। ব্যক্তিত্বৰ সংঘাত হ'ব পাৰে। বিয়া বাৰুৰ বিষয়ত যথেষ্ট বাধা আছে বন্ধুসকল। কথা বতৰা বা বিদ্যাত ভালেই দেখা যায় আপোনালোকৰ আজিৰ দিনটো। হয় বন্ধুসকল, তাৰপিছতে আমি কন্যা ৰাশিটো আৰম্ভ কৰোঁ আহক। কন্যা ৰাশি আৰম্ভ কৰাৰ আগতেই বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোক নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া আমাৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ আপোনালোকে সুন্দৰকৈ উপভোগ কৰিব পাৰিব। আৰু বন্ধুসকল এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। কাৰণ আপোনালোকে বন্ধুসকল শ্বেয়াৰ কৰিলে তেতিয়া আপোনালোকৰ বন্ধু বান্ধৱীসকলেও সুন্দৰভাৱে দিনটো ৰাশিফল চাই দিনটো আৰম্ভ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, বেছি দেৰি নকৰি আমি কন্যা ৰাশিটোৰ ৰাশিফল শিতানটো আজিৰ দিনটোৰ জানি লওঁ। হয় বন্ধুসকল, ব্যৱসায়িক বাণিজ্যত লাভৰ কাৰকতা দেখা যায়। চৰকাৰী বা চাকৰিৰ ক্ষেত্ৰত বন্ধুসকল খ্যাতি আৰু সন্মান বৃদ্ধিৰ যোগ দেখা যায়। ঘৰত আলহীৰ আগমনৰ ফলত আপোনালোকৰ ব্যস্ততা বাঢ়িব আৰু অৰ্থ ব্যয়। কিবা গুৰুত্বপূৰ্ণ কামত হাত দিয়াৰ আগতে বন্ধুসকল চিন্তা ভাৱনা কৰাটো আৱশ্যক। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ স্বজন বিৰোধী হোৱাৰ আশংকা দেখা যায়। সন্তানৰ বিদ্যাত সাফল্যই আপোনাক আনন্দিত কৰিব আৰু নিবনুৱাসকলৰ ভাল বেয়াৰ মাজতে দিনটো পাৰ হ'ব। তথাপিও মনত বন্ধুসকল আপোনালোকে অকণমান আশা ৰাখক। দাম্পত্যত বুজাবুজি হ'ব পাৰে। স্বাস্থ্যৰ মধ্যমীয়া দেখা যায় আৰু খোৱা লোৱাত বন্ধুসকল সাৱধান থাকিবলৈ চেষ্টা কৰক। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ব্যৱসায়ীসকলে আয়ৰ ক্ষেত্ৰত মধ্যম ফল আজি আশা কৰিব পাৰে। দিনটোত ভাল বেয়া মাজতে পাৰ হ'ব বন্ধুসকল। চাকৰিৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত বন্ধুসকল মত বিৰোধ দেখা দিব পাৰে। উচ্চ ৰক্তচাপজনিত
জাতক জাতিকাসকলে দিনটো বন্ধুসকল সাৱধানে পাৰ কৰিবলৈ চেষ্টা কৰক, নহ'লে বন্ধুসকল আপোনালোকৰ হাই কাজিয়া হোৱাৰ আশংকা দেখা যায়। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পিতাৰ স্বাস্থ্যৰ আৰোগ্য হোৱা দেখা যায় আৰু ৰোগীয়া মহিলাসকলে স্বাস্থ্যৰ প্ৰতি যত্ন ল'বলৈ চেষ্টা কৰক আৰু খোৱা বোৱা কৰোঁতে বন্ধুসকল আজি অকণমান সতৰ্ক হওক। ধনত বন্ধুসকল বেয়া নহয় বন্ধুসকল, আজি আপোনালোকৰ নতুন সম্পদ ক্ৰয় কৰিব পাৰে। বিজ্ঞান কাৰিকৰী আৰু বাণিজ্যৰ ক্ষেত্ৰত বন্ধুসকল অগ্ৰগতি দেখা যায়। প্ৰেমত মধ্যমীয়া আৰু ছুটি বন্ধুসকল আপোনালোকৰ আজি ভ্ৰমণ হ'ব পাৰে। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিষয় সম্পত্তিক লৈ পাৰিবাৰিক ঝামেলা দেখা দিব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলে নিবনুৱাসকলৰ প্ৰশাসনিক বিভাগত চাকৰি প্ৰাপ্তিৰ লাভ অলপ আশা কৰিব পাৰি। সন্তানৰ দ্বাৰা পিতৃ মাতৃৰ সন্মান বৃদ্ধিৰ যোগ। পাবলগীয়া ধন বন্ধুসকল আজি কিছু হ'লেও আপোনালোকে পাবলৈ সক্ষম হ'ব। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ অংশীদাৰী ব্যৱসায়ত মধ্যমীয়া ফল আশা কৰিব পাৰে। দিনটোত যিকোনো সিদ্ধান্তৰ বাস্তৱ দৃষ্টিভংগীৰে ল'ব বন্ধুসকল আৰু সুফল পাব। ফলত আপোনালোকৰ ঘৰত আলহীৰ আগমন দেখা যায়। ঘৰত আনন্দময় পৰিৱেশৰ অনুভৱ কৰিব। কৰ্মপ্ৰাপ্তিৰ বাবে দিনটোৰ মধ্যমীয়া আৰু নিম্ন আৰু উচ্চ শিক্ষাত যত্ন কৰক। ঘৰত কোনো বন্ধুসকল সদস্যৰ বিয়া বাৰুৰ কথা আপোনালোকে আজি চিন্তা কৰিব পাৰে আৰু লগতে বন্ধুসকল আপোনালোকক কম আজি আপোনালোকৰ ছুটি ভ্ৰমণ হ'ব পাৰে। হয় বন্ধুসকল, তাৰপিছতে আমি আৰম্ভ কৰিছোঁ মীন ৰাশিটো। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলে কিছুমান ক্ষেত্ৰত দিনটো ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত হ'ব পাৰে। বিভিন্ন ধৰণৰ দালালি পেচাৰ লগত যদি আপোনালোক জড়িত ব্যক্তিসকল আজি দিনটো সাৱধানে অৱলম্বন কৰিবলৈ চেষ্টা কৰক। তাৰপিছতে বন্ধুসকল কম গুৰুস্থানীয় ব্যক্তিৰ লগত কিবা বিষয়ক লৈ মতবিৰোধ হ'ব পাৰে বা মতবিৰোধ হোৱাৰ দেখা যায় বন্ধুসকল। সেইবাবে বন্ধুসকল আজি দিনটো আপোনালোকে অকণমান সতৰ্কতা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব।